সকলোকে নমস্কাৰ। প্ৰিয় সাংবাদিক বন্ধুসকল, আজি আমি এইটো এনাউন্স কৰিব পাই অতি আনন্দিত যে যোৱা 2 বছৰ আমি বড়োলেণ্ড টুৰিজম ডিপাৰ্টমেণ্টৰ পৰা 20জনকে আমি ষ্টুডেণ্ট ফ্ৰম বড়োলেণ্ড আমি তেওঁলোকক ফুডকাপ ইনষ্টিটিউট নগাঁও, যিটো আমাৰ গভৰ্ণমেণ্ট ইনষ্টিটিউট আছে, তাতে আমি 20জনকে ষ্টুডেণ্টক আমি স্পন্সৰশ্বিপ কৰি আছিলোঁ। তাৰে আজি নেক্সট এইটো আমাৰ 3rd বেচ হ'ব। ফাৰ্ষ্ট বেচটো ইতিমধ্যে তেওঁলোকে ওলাই প্লেচমেণ্ট পাইছে আৰু প্লেচমেণ্ট খুব ধুনীয়া ধুনীয়া আপোনাৰ প্লেচবোৰত তেওঁলোকে পাবলৈ সক্ষম হৈছে। বিভিন্ন 5-star হোটেলত, বিভিন্ন এৰিয়াত, ভাৰতবৰ্ষৰ বিভিন্ন জেগাত আমাৰ ভাল ভাল ইনষ্টিটিউটখিনি তেওঁলোকে পাবলৈ সক্ষম হৈছে। আৰু ছেকেণ্ড বেচটো ইতিমধ্যে তেওঁলোকে কোৰ্চটো কৰি আছে। 1 বছৰীয়া কোৰ্চ হয়। 1 বছৰীয়া কোৰ্চটো তেওঁলোকে কমপ্লিট কৰাৰ পিছত তেওঁলোকে নিশ্চয়ভাৱে বিভিন্ন জেগাত 5-star হোটেলবোৰত তেওঁলোকে প্লেচমেণ্ট পাব। তাৰোপৰি আমি এবাৰ তৃতীয়বাৰৰ কাৰণে আকৌ 3rd বেচটো আমি সিলেকশ্যন কৰিম। তাৰ কাৰণে আমি কেইটামান প্ৰক্ৰিয়া ৰাখিছোঁ। আমি এপ্লিকেশ্যনৰ দিয়াৰ ডেট লাষ্ট ডেট হ'ল আমাৰ 21 জুলাই। 21 জুলাইলৈকে তেওঁলোকে এপ্লিকেণ্টসকলে এপ্লিকেশ্যন দিব লাগিব আৰু স্ক্ৰুটিনি ডকুমেণ্ট স্ক্ৰুটিনি যিখিনি আছে সেইখিনি আমি 25 জুলাইলৈকে কৰিম আৰু ডিক্লেৰেশ্যন অফ চিলেক্টেড কেণ্ডিডেটৰ যি ৰিজাল্ট সেইটো আমি 29 জুলাইত আমি ডিক্লেৰেশ্যন কৰিম আৰু তেওঁলোকৰ ক্লাছটো আৰম্ভ হ'ব আমাৰ 4 আগষ্টৰ পৰা। আৰু যেটো আমি ইনষ্টিটিউটৰ পৰা খবৰ পালোঁ যে আমাৰ ষ্টুডেণ্টসকল, বিশেষকৈ বড়োলেণ্ডৰ যিখিনি ষ্টুডেণ্ট আমি পঠিয়াই আছোঁ, তেওঁলোকে খুব ভাল ৰিজাল্ট কৰি আছে আৰু তেওঁলোকৰ প্লেচমেণ্টটো লগে লগে হৈ আছে। এইটো আমাৰ কাৰণে সৌভাগ্য যে আমাৰ ডিপাৰ্টমেণ্টৰ CSD হওক বা আমাৰ ছেক্ৰেটাৰী হওক, তেওঁলোকে যিখিনি চিলেকশ্যন কৰিছে, চিলেকশ্যন প্ৰচেছটো খুব ভাল হৈছে। তাৰ কাৰণে আজি সেই মেধাৱী ষ্টুডেণ্টসকল আমি প্লেচমেণ্ট পাবলৈ সক্ষম হৈছে। তাৰ কাৰণে মই সকলো আপোনালোকৰ জৰিয়তে আমাৰ BTR-বাসী সকলো ষ্টুডেণ্টক যোনে যোনে এইটো ডিপাৰ্টমেণ্টত আহিব বিচাৰে হোটেল মেনেজমেণ্টৰ, তো তেওঁলোকৰ কাৰণে এটা খুব ধুনীয়া এটা সুবিধা। আমাৰ BTC অঞ্চলত আপোনালোকে জানে Super 50 আমাৰ APSC, UPSC, তাৰোপৰি ইঞ্জিনিয়াৰিং, আমাৰ মেডিকেল, গোটেইখিনি আমি তেনেকুৱাকৈ ট্ৰেইনিঙৰ কাৰণে আমি পঠিয়াই আছোঁ বা তেওঁলোকৰ কোচিঙৰ কাৰণে আমি পঠিয়াই আছোঁ। ইয়াৰ জৰিয়তে আমাৰ বহুতখিনি ষ্টুডেণ্ট বিভিন্ন তেনেকুৱাকৈ APSC, UPSC তেওঁলোকে চিলেকশ্যন হৈছে। আৰু এইটো এটা মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ধন্যবাদ দিব লাগিব। তেখেতৰ এইটো ইনিচিয়েটিভৰ কাৰণে আজি আমাৰ যিটো নিবনুৱা এটা সমস্যা আছিলে, এই সমস্যাখিনি আমাৰ সমাধান হ'বলৈ গৈ আছে লাহে লাহে, ষ্টেপ বাই ষ্টেপ। খালি আমি হোটেল মেনেজমেণ্ট বুলিয়ে নহয়, বিভিন্ন আমাৰ IIT আপোনালোকে গমে পায় যে আগতে বহুতকেইটা IIT আমাৰ নন ফাংচনেল হৈ আছিলে। এতিয়া আমাৰ মোৰ দেন 10+, অলমষ্ট 19 IIT এতিয়া ফাংচনেল হৈছে। তো আমাৰ ল'ৰা ছোৱালীসকলে তাতে ট্ৰেইনিং কৰি আছে, তাতে ক্লাছ কৰি আছে আৰু নিশ্চিতভাৱে এইটো আমাৰ অৰ্থনৈতিক বা আমাৰ নিবনুৱা সমস্যা যিটো আমাৰ বড়োলেণ্ড এৰিয়াত আছিলে, সেইটো আমাৰ সমাধান হ'ব। আগতে নন স্কিল আৰু স্কিল বুলি আমি কওঁ। নন স্কিল এমপ্লয়মেণ্ট যিখিনি আমি ইয়াৰ পৰা বিভিন্ন জেগাত কাম কৰিবলৈ যায়, বহিৰাজ্যত কাম কৰিবলৈ যায়, তেওঁলোকৰ হয়তো চেলাৰী বা তেওঁলোকৰ যিটো ষ্টেণ্ডাৰ্ড অফ লিভিং ইমান এটা হাই নহয়। কিন্তু আমি ইয়াৰ পৰা যদি স্কিল কৰি কিনে পঠিয়াব পাৰোঁ, বিশেষকৈ আমাৰ এইটো ছাৰ্ভিচ ছেক্টৰত, এইটো আমাৰ এটা ডাঙৰ অপৰচুনিটি। আৰু আমাৰ আপুনি বিভিন্ন মেট্ৰত যদি যায়, চবতে 5-star হোটেলবোৰত আমাৰ বড়োলেণ্ডৰ ল'ৰা ছোৱালী নিশ্চিতভাৱে পাবই। তো এইটো আমি স্কিল কৰি কিনে যদি তেওঁলোকক পঠিয়াব পাৰোঁ, তেওঁলোকৰ যিটো চেলাৰী বা তেওঁলোকৰ যিটো মানদণ্ড পাব লাগে, তেওঁলোকৰ যিটো এটা আত্মসন্মান, সেইটো বহুতখিনি বৃদ্ধি হয়। তো মই আপোনালোকৰ জৰিয়তে এইটো অনুৰোধ কৰিব বিচাৰিছোঁ সকলো আমাৰ BTR-বাসী ৰাইজক যে তেওঁলোকেও নিজৰ নিজৰ ল'ৰা ছোৱালীক যোনে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, আমাৰ একো ষ্ট্ৰীমৰ এইটো কথা নাই, অনলি হায়াৰ ছেকেণ্ডেৰী প্লাছ হি মে বি আৰ্টছ অৰ মে বি কমাৰ্চ অৰ মে বি ছায়েন্স, তেওঁলোকৰ কাৰণে এটা বহুত গোল্ডেন অপৰচুনিটি হয়। ফ্ৰী অফ কষ্ট আমাৰ BTR টুৰিজম চৰকাৰৰ পৰা আমি ফ্ৰী অফ কষ্ট আমি পঢ়াই আছোঁ। 1 বছৰ তেওঁলোকৰ অন ক্লাছ ট্ৰেইনিং হয়, তাৰপিছত তেওঁলোকৰ 6 মাহ ট্ৰেইনিং বিভিন্ন ইনষ্টিটিউটবোৰত তেওঁলোকৰ ট্ৰেইনিং হয়।
সেইকাৰণে মই আশা কৰোঁ আপোনালোকৰ জৰিয়তে আমাৰ বড়োলেণ্ড এৰিয়াৰ পৰা বিভিন্ন ল'ৰা ছোৱালীসকল ওলাই আহিব আৰু আহি কিনে এইটো যাতে তেওঁলোকে আগভাগ লয়, মই সেইটো অনুৰোধ জনালোঁ। মই আশা কৰোঁ আগন্তুক দিনত আমাৰ BTR চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ আমি আগবাঢ়ি গৈ আছোঁ, আমি বিভিন্ন স্কিলৰ ডেভেলপমেণ্টৰ কাৰণে যিখিনি আমি বিভিন্ন প্ৰয়াসখিনি কৰি আছোঁ, তাৰ জৰিয়তে আমাৰ এই অঞ্চলৰ বিভিন্ন নিবনুৱা সমস্যাখিনি আমাৰ সমাধান হ'ব। আৰু ইয়াৰ লগতে আমাৰ যিটো অসম গভৰ্ণমেণ্টৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনাউন্সমেণ্ট কৰিছিলে 1 লাখ চাকৰি দিম, 1 লাখ চাকৰি আমি ইতিমধ্যে ক্ৰছ কৰিলোঁ। তাৰোপৰি ইতিমধ্যে আৰু এটা এনাউন্সমেণ্ট আহিছে যে আমি আৰু 50,000 তেনেকুৱা যুৱক যুৱতীসকলক আমি চাকৰি দিবলৈ সক্ষম হ'ম। তো সেইটো আমাৰ BTR অঞ্চলৰ পৰাও যাতে বহুতখিনি ল'ৰা ছোৱালী যাতে আগবাঢ়ি যায় আৰু তাৰ কাৰণে যাতে এপ্লাই কৰিব পাৰে, সেইটো মই সকলোকে অনুৰোধ ৰাখিলোঁ। আৰু আগন্তুক দিনত আমাৰ BTR অঞ্চলত আমি এটা স্কিল আৰু ডেভেলপ এটা অঞ্চল আমি বনাই উঠাব পাৰিম বুলি আমি আশা ৰাখিছোঁ। যোৱাকালি আপোনালোকে সকলোৱে গমেই পায়, মাননীয় প্ৰধানমন্ত্ৰী ভাৰতৰ SSI প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা এনাউন্স কৰিছে যে BTR অঞ্চলত যিটো আমাৰ ক্ৰীড়াৰ জৰিয়তে আমাৰ ফুটবল তেখেতে বহুত প্ৰশংসা কৰিছে। আমাৰ ডুৰাণ্ড কাপ হ'বলৈ গৈ আছে। তো আজি গোটেই ভাৰতবৰ্ষ বুলি নহয়, মন কী বাত আপোনাৰ গোটেই পৃথিৱীতে মন কী বাত আমাৰ কাৰ্যকৰ্তাসকলে চায় বা আমাৰ ভাৰতীয় মূলৰ মানুহখিনি চায়। তো এইটো আমাৰ BTRৰ কাৰণে, আমাৰ বড়োলেণ্ড এৰিয়াৰ কাৰণে এটা সুখবৰ যে মাননীয় প্ৰধানমন্ত্ৰীৰ মুখেদি আমাৰ BTRৰ নাম ওলাইছে, আমাৰ বড়োলেণ্ডৰ ক্ৰীড়া বিভাগৰ নাম ওলাইছে। তো এইটো আমি কেনেবাকৈ আৰু আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি সকলো প্ৰচেষ্টা চলাব লাগে। অহা আমাৰ 3rd ডুৰাণ্ড কাপ আমাৰ BTR অঞ্চলত হ'বলৈ গৈ আছে। তো ইয়াতে সকলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।